जगतां पालकुदेव दुष्ट दानव दारकं दुष्ट दानव दारकं दुष्ट दानव दारकं दुष्ट दानव दारकं प्रवेश रागहीन धुरा ताल एक ताल देखो रे तो देखो कृष्ण द्वारा काठी
সংস্থাপিব লাগি ধৰা মানৱ স্বৰূপে নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি বাসুদেৱী কৃষ্ণই মাতৃদৈৱকীৰ গৰ্ভে জন্মী অৱতাৰ কৰি আছো আমাৰ মাথো কৰ্তব্য পালন পাৰ কৰি কাল চক্ৰ সমাপ্ত কৰি জটিল জীৱনৰ ভিন্ন স্তৰ তিক্ত মৃষ্ঠ অভিজ্ঞতা কৰি আহৰণ ধৰ্মৰ এক মহাৰণৰো কৰিলো সমাপন এতিয়া জীৱনৰ প্ৰায় শেষ স্তৰ আৰু মাথো কিছু প্ৰতিজ্ঞা বাকী তাৰে এক প্ৰতিজ্ঞা মাতৃ গান্ধাৰী তাকেই প্ৰতিফলন কৰাৰ সময় এয়া যাওঁ মই দাদাৰ পাশে এই বিষয়ত কৰোগৈ আলোচনা দেখিতে ঘন লয় রাখে সরি যাই দেখিতে ঘন মতে পাইলা গোয়া অভাৰভি তৰ ৰাম হৰি বোলা নিৰন্তৰ রোহিণী নন্দন বলি স্মরণ করি আমাক হরভোজনে পাহৰাই পেলাইছে আমার সত্য পরিচয় বাস্তবিকতে আমি কোন আমি তো প্রভু নারায়ণর চির সহচর আমি এই অনন্ত জাতিত গর্ব পালন করি প্রভুর রেশাক
ধৰি আছো আমি মানৱৰ জনম, এই বলুৰামৰ জনম। হে প্ৰভু নাৰায়ণ, হে জগৎ পিতা প্রভু নারায়ণ, আমার প্রতি থাকে যেন সদায় আশীর্বাদ তোমার। দাদা, দাদা, ভাই কৃষ্ণ, দাদা, আহা, মনে মনে মই আজি তোমার কথাকেই ভাবি আছিলো। কিন্তু কিয় দাদা? জানা ভাই, মন মোৰ আজি অতিকে অবসন্ন। দুর্বল মনে আহি মোৰ হতে আজি কৰিছে ই বিচিত্ৰ ধেমালি। তেন্তে দাদা নহবা হতা কালে আহি কৰিছে এয়া সংকেত আমাৰ। সদায়তো মানৱ ৰূপে নোৱাৰো থাকিব। অৰ্থাৎ দাদা মনত পেলোৱা দাদা, কোনবাৰো তুমি, কোনবাৰো আমি, কোনবাৰো যত যাদৱগণ, কোনবাৰো বাস্তৱিকতে আমি। কৃষ্ণ দাদা, কৃষ্ণ মানৱ কৃষ্ণ বলৰাম আমি নহয় দাদা। ইচ্ছাধাৰী নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি। এইটো অনন্ত নারায়ণ। ঈশ্বর পরম ব্রহ্ম সশ্রিদানন্দ বিগ্রহ অনাদির গোবিন্দ সর্বকারণ 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 ক্ষমা কৰিব প্ৰভু। দাদা জন্মলোভী মানৱ স্বৰূপে জ্ঞান কৰি তোমাক মৰমৰ ভাই পাহৰি পেলাইছিলো আজি মই মোৰেই সত্য পৰিচয়। কিন্তু কৃষ্ণ দাদা সময় হল নেকি আমার মহাপ্রয়াণৰ? এৰা দাদা, মাথো কিছু ক্ষণ বাকী, কৃষ্ণ কিন্তু কৰ্তব্য বাকী। কাৰোবাক পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি পালনৰ বাবে বাকী। কৃষ্ণ দাদা তাৰ মানে কৃষ্ণ আকৌ সময় হল আমার বিচ্ছেদ হোৱাৰ। নাই ভাই কৃষ্ণ, দাদা নাই ভাই কৃষ্ণ, তোৰ অবিহনে মই একেবাৰে অকলশৰীয়া। দাদা দাদা কৃষ্ণ মানৱৰ দৰে চিন্তা কৰি দুৰ্বল মনক কিয় দিছা কষ্ট তুমি ইমান দাৰুণ? কৃষ্ণ দাদা মানৱৰ দৰে জন্মিছো যেতিয়া, মানৱৰ দৰে কৰ্তব্য পালন কৰিছো যেতিয়া, মানৱৰ দৰে হৰুষ বিষাদ থকাটো স্বাভাৱিক। যেনেদৰে বনৰ পক্ষীজাকে দাদা পক্ষীৰ দৰে থকাৰ কৰা অভ্যাস, যেনেদৰে
বনৰ মৃগই সিংহক দেখি পলায়নৰ কৰে অভ্যাস আৰু সেই সকলো প্ৰাণীৰে একেই জীৱ আৰু সকলোৰে গৰাকীটো তুমি এই যদুপতি তুমি এৰা দাদা বধ কৰি যত অধৰ্মীজনক মাতুলকো মই নকৰিলো ক্ষমা ভীষণ কুৰুক্ষেত্ৰ ৰণে বধ কৰি যত অধৰ্মীজনক কৰিলো স্থাপন আমি শান্তি ৰাজ্যৰ আৰু দাদা সেই ৰাজ্যৰ ভাৰ দাদা যুধিষ্ঠিৰক দি যতনাই বাকী থকা কাৰ্যৰো আমি কৰিলো বিধান কিন্তু দাদা ভীষণ ৰণৰ পৰিণতিত পালো মাথো অভিশাপ মাতৃ গান্ধাৰীৰ পৰা কিন্তু সেই অভিশাপো যেন হ'ল আশীৰ্বাদ মুক্ত হ'বৰ বাবে মায়াৰ বান্ধোনৰ পৰা কিন্তু কৃষ্ণ দাদা এতিয়াও যে আমাৰ বহুত কৰ্তব্য বাকী এতিয়াও আমাৰ পুত্ৰগণে বুজা নাই নিজৰ কৰ্তব্য বন্দী হৈ আছে মাথো কেৱল মায়াৰ পাশত অৱশ্যে যদুবীৰগণৰ কিবা এটা সুব্যৱস্থা কৰিব লাগিব দাদা কৃষ্ণ তুমি মাত্ৰ চাই ৰোৱা মোৰ কৰ্তব্য অৱশ্যে কিবাহেকে নতুন কাৰ্যক তুমি দেখিবা দাদা কৃষ্ণ স্থিৰ নেত্ৰে মাথো চাই ৰোৱা তুমি নীৰৱ দৰ্শক হৈ মই আহিলো দাদা কৃষ্ণ দাদা কৃষ্ণ ৰাম কৃষ্ণ দুই ভাই অতি শীঘ্ৰেই হ'ব লাগিব বিচ্ছেদ পুনৰ কৃষ্ণ বৈকুণ্ঠৰ পৰা আহিছে সংকেত অচিৰতেই যাব লাগিব আমি দাদা কৃষ্ণ বৈকুণ্ঠৰ পৰা আহিছে সংকেত কৃষ্ণ যাব লাগিব অচিৰতেই আমি কৃষ্ণ দাদা বৈকুণ্ঠৰ পৰা আহিছে সংকেত কৃষ্ণ অতি শীঘ্ৰেই যাব লাগিব আমি এই পৃথিৱীৰ পৰা কৃষ্ণ দি থৈ মনত তই দাৰুণ সন্তান এৰি থৈ গলি মোৰ বুকু সুধা কৰি সৰুৰেই পৰা ক্ৰিয়া কৰি তোৰ সংগ আজিৰ এই সময়ত আমি হৈছো উপস্থিত আৰু তেনেস্থলত যদি তই কওঁ আমাৰ বিচ্ছেদৰ কথা কেনেকৈ কোন পানে সহিম মই হৃদয়ৰ কোনোবা কোণৰ পৰা তথাপিও সন্মান কৰি তোৰ ঈশ্বৰত্ব কৰি যাম সহায় মই জীৱন কালত কৰ্তব্যৰ পাকত কৰি যাম তোৰ হতে মই মিছা অভিনয় জীৱনৰ অভিনয় জীৱনৰ অভিনয়
রাম হরি রাম হরি যদুবীরগণ, কুমার কৃষ্ণ বংশজাত যাদব আমি মহা পরাক্রমী জাতিতে যাদব যদিও কর্ম আমার বীরর রণত কৌশল আমি দেবন যাদব, কারণ আমি কৃষ্ণ বংশজাত যাদব। সঁচা কথা দাদা, হাই আমার গৌরব আমার পেটটি প্রদত্ত, গৌরব আমার পেটটি দ্বারকাপতি কৃষ্ণ, গৌরব আমার জ্যেষ্ঠ পিতা বলরাম। কথা আমার পরাক্রমতে ধরণী মন্ডলে দেখে কে বলে দুর্ভিক্ষ যন্ত্রণা মাথুন আর তেনে স্থল তুমি জ্যেষ্ঠ সকলকে দিছা আগস্থান। আমি কেবল যদু গণ মহানে। সঁচা কথা সত্য কি কুরুক্ষেত্র মহরণে আমার নারায়ণী সেনা পরাক্রমে তিষ্ঠিব পৰা নাই সেই যত সেনাগণ। তুমি মনত ৰখা উচিত এই বিষয়ত। নারায়ণী সেনাই হওক বা যদুগণৰে প্ৰভাৱে সকলোৰে শ্ৰেয় যায় কেৱল মাথো আমাৰ ওপৰতে। নহলেনো কি যুক্তিতে উজ্জ্বলিত আজি এই দ্বাৰকা নগৰ। কিন্তু দ্বাৰকা যে আজি অতিকে অশান্ত, এই তোমালোকে কৰা নাই প্ৰত্যক্ষ। এয়া কিন্তু শুভ লক্ষণ নহয়, জানিবা নিশ্চয়। আম্ব ভাতৃ আম্ব ক্ষান্ত হোৱা, অশান্ত প্লাৱনৰে পৰম খেদি ক্ষীয় কৰা যদুবীৰগণৰে সহ্যকে অৱনমিত। এটা কথা সকলোৱে ৰাখা মনতে, বীৰৰে ৰক্ত প্ৰবাহিত হৈছে প্ৰতি খঙনিতে, আৰু সেইবাবেই বীৰৰ ধৰ্ম পালন কৰাতে এই প্ৰদুন্যই কদাপিত কৰা নাই প্ৰত্যাখ্যান। পদুন্যৰ কথাত সহমত প্ৰকাশ কৰি ময়ো কৌশাম্ব ৰক্তৰে প্ৰবাহিত দেশত নাৰাখো কদাপি কা পুৰুষৰ ছায়া। তথাপিও চকু মেলি চোৱা, সন্মুখত দেখো কেৱল দুৰ্বিহ ভৱিষ্যতময়। ভ্ৰান্ত ধাৰণা মাথনি, নিশ্চিন্ত থাকা খাম্ব, আমি আছো তোমাৰ সহায়। আমি আছো তোমাৰ সহায়। তথাপিও ভাই, আজি যেন মই বৰ অসহায়। ভাতৃ কুমাৰ, অসহায় হোৱাৰ প্ৰশ্ন নুঠে ভাতৃ। যদুবীৰগণ আমি সদায় আছো একত্ৰিত হৈ। নিশ্চয় কুমাৰ। বাৰু যাদৱবীৰগণ, কুমাৰ কোৱাচোন তোমালোকে মোক দ্বাৰকাৰ বতৰা। আমাৰ এই ৰংভূমি দ্বাৰকা নগৰে হৈছেনে ভাস্কৰ উদিত দিনে প্ৰতিদিনে, আৰু কদাচিত যদি ভাস্কৰে
করে অন্যায় আচরণ তার রশ্মিকে আবদ্ধ করি দুবাহুর হকতিরে উদ্ভাসিত করিম এই দ্বারকা নগর। নিশ্চয় প্রদীন্ন কুমারে আমার শক্তিকে রধিবরে শক্তি নাই এই জগত। কিন্তু কুমার আমার শক্তির পাছতো ভীত আজি সাম্য কুমার। জনগণ অকৰা তাচ্ছিল্য মোকে বিনা কাৰণতে কোৱা নাই আজি অনাহকতে চিন্তিত মই মোৰ মন যে আজি নহয় উজ্জ্বল। এন্দে ভাতৃ বলা বলা ভাতৃ লৈ যাও তোমাকে সেই স্থানত কুমাৰ যি স্থানতে লাভ কৰিবা তুমি মধুৰতাৰ পদ আৰু তাতে তাতে তোমাৰ ব্যাকুলতাৰ হব অৱসান। আৰু কুমাৰ শুনা সেই স্থানতে লভিবা তুমি হৰগী সুখ বাৰুণীৰ প্ৰভাৱে। ঠিক কৈছে প্ৰদীন্ন কুমাৰে। আমার নহয় প্রয়োজন। বাজনী বলা দাদা তোমাৰ কথাকেই তেন্তে মই কৰিলো সমৰ্থন। বলা বলা জনগণ বাৰুণী বাৰুণী আজি বাৰুণী আজি রে ও তীর গে আগে কৃষ্ণ প্রিয়া পত্নী ও রে বাইদেউ রুক্মিণী আমার প্রণিপাত নিভাসিয়ার অকপটে গ্রহণ করক বাইদেউ। রুক্মিণী মোর প্রাণর প্রদীপ বাইদেউ ওঠা
আশীৰ্বাদ সদা আছে অন্তৰৰ পৰা বাৰু ৰুক্মিণী বাইদেউ চোৱাচোন দ্বাৰকাৰ দৃশ্যৰাজি অতি বিতোপন বাঢ়ি অহা সৌন্দৰ্যৰ আঁৰত তৰুলতাবোৰ চুৰিৰ শীতল জল আৰু কোকিলৰ মাথনি কাননৰ মাজে কেতিয়াবা মই লাগি চাওঁ বাইদেউ ৰুক্মিণী দিব্য জ্যোতিৰে শোভা কৰা এই দ্বাৰকা পক্ষত অজাচিতে নামি অহা এই মলয়া বতাহ আৰু লগতে সংগী মোৰ তোমালোক বাইদেউ ৰুক্মিণী সত্যভামা আৰু জাম্বৱতী প্ৰাণৰ সঁচাকৈ বাইদেউ ৰুক্মিণী সঁচাকৈ এই সকলোবোৰ চেৰ পেলাই সুগন্ধি বতাহ ৰূপে আপুনি বাইদেউ জিলিকি আছে প্ৰাণত সদায় ৰুক্মিণী বাইদেউ জ্ঞানকল্প আলাপনে আপোনাৰ সংগে মোৰ সংগে সলনি কৰিব পাৰে কেতিয়াবা চিত্ৰপটো আমাৰ তাৰ মানে বাইদেউ নকৰা চাতুৰিবোৰ ভনীতি প্ৰাণৰ বাইদেউ নহ মই শ্ৰেষ্ঠ কোনো কালে নহ মই তুমি ভবাৰ দৰে বাইদেউ আমিতো মায়াৰে মূৰতি মাথো আমি যে নামাতে বিলীনে কঠা বাইদেউ বাইদেউ ৰুক্মিণী আপুনি চোন ভাৱনাৰ মাজতে সোমাই পৰিল বাইদেউ ৰুক্মিণী নকৰা চিন্তা তুমি অন্য কথা ভাবি ৰুক্মিণী সঁচাকৈ বাইদেউ সঁচাকৈ আপুনি আমাৰ ৰত্ন জীৱনৰ বাৰু এইবোৰ কথা ত্যাগ কৰা তুমি যোৱাইবে তুমি কৰাকৈ বিশ্ৰাম বাইদেউ ময়ো যাওঁ স্বামীৰ বাবে কৰোকৈ অপেক্ষা নিশ্চয় আহিব তেওঁ লাগিছে মনত হ'ব বাইদেউ তেন্তে মই মাগিলো বিদায় যোৱা ৰুক্মিণী ভাল বাইদেউ নিবিচাৰো জীৱনত বিচাৰো মাথো সংগ স্বামীৰ ক্ৰম অনুসাৰী জীৱন বাটত দেখি চমকিত অধ্যায় অৱসাদে আঁকি আগৰিছে মন সেইবাবে বিচাৰিছো মই সংগ স্বামীৰ কেতিয়াবা উৰে মোৰ মন অতীতৰ ফালে কিবাদৰে পিতৃ মোৰ কাকুতমীৰ সংগে গৈছিলো ব্ৰহ্মলোকে দিশহাৰা হৈ তেতিয়াই পাইছিলো বিচাৰি মোৰ স্বামী গুৰু উপাস্য দেৱতা আৰু তাৰ পাছত সাক্ষী হৈ দুয়ে ইজনে সিজনৰ গভীৰ প্ৰেমৰ মাজত নিজকে দিছিল আগবঢ়াই আৰু সেই মিলনৰে সাক্ষী নিশাত উলমুক আৰু বৎসলা তিনিটি সন্তান ক্ৰম অনুসাৰী জীৱন বাটত শৈশৱৰ পৰা যৌৱন প্ৰাপ্ত হল গমকে নাপালো নিশ্চয় বিশ্বত বহু পৰিৱৰ্তন হল কিন্তু স্বামী কিন্তু বুলি ৰৈ গলে কিয় ভাবিছা হবলা তোমাৰ প্ৰতি মোৰ প্ৰেম ভাৱ নাইকিয়া হল বুলি আচৰিত ক্ৰোধৰ অন্য ৰূপ স্বামী দেৱতাৰ মুখত চোন আজি
সুমিষ্ট বচন যেন অগ্নিয়ে বৰষিছে বান ধাৰাসাৰে আহি। ৰেৱতী, তাৰ মানে কি মোৰ প্ৰেম ভাবো নাই? ৰেৱতী, আজি যে মন মোৰ একেবাৰেই অস্থিৰ। নাই ৰেৱতী, মোৰ একো হোৱা নাই। নাই, মোৰ একো হোৱা নাই। কিয় আজি হঠাৎ আপোনাৰ হেৰি আচৰণ? নাই, মোৰ একো হোৱা নাই। স্বামী, কিবা সেইটো অসহায় আপুনি। দুৰ্বল মনৰ কোনোবা এক ভাৱে আহি ৰুদ্ধ কৰে মোৰ স্বাভাৱিক গতি। আৰু তেতিয়াই জানে ৰেৱতী, তেতিয়াই মই বৰ অসহায় অনুভৱ কৰো। এয়াও নিশ্চয় হ'ব পাৰে আপোনাৰ শূন্যতাৰ বাবে। চাওকচোন, এতিয়াতো শান্ত তাৰকা, গতিকে অনৰ্থক অস্থিৰতাৰ নাই আৱশ্যক। কিন্তু এই শান্তি নহয় যেন কোনো এক শুভ লক্ষণ। জানা ৰেৱতী, মনে মোৰ কৰে আহি পূৰ্ব অনুমান, কিবা যেন নিষ্ঠুৰে আহি ঘটাব বিঘিনি এই দ্বাৰকা নগৰে। স্বামী, এই সামান্য কথা চিন্তা কৰি দুৰ্বল নহ'ব আপুনি। ৰাম কৃষ্ণ থাকোতে দ্বাৰকাত হ'ব পাৰে জানো কিবা অমংগলৰ সূচনা। গতিকে স্বামী, ত্যাগ কৰি চিন্তা আপোনাৰ, বলক খন্তেক আপুনি কৰিব বিশ্ৰাম। বিশ্ৰামৰেই প্ৰয়োজন হৈছে মোৰ। ৰেৱতী, তুমি মোৰ বিশ্ৰামৰ কৰিবা আয়োজন। নকৰো একো স্মৰণময়, নকৰো একোকেই দৰ্শন। মাথো মই কৰি যাম বিশ্ৰামৰ কৰ্তব্য পালন। বলক স্বামী,